হেল্ল' এভৰিৱান, যোৱাকালি দুপৰীয়া ভাগত এনেকুৱা ৰ'দ দিছিলে, সেয়েহে এনেই বহি থকাৰ বাবে ধুনীয়াকৈ ভাবিলোঁ ঘৰৰ ওচৰতে পুখুৰী এডঙা আছে, মাছ সিঁচিবলৈ যাওঁ। এইটোৱে হ'ল পুখুৰীৰ ডঙাটো। আমি বছৰে ইয়াতে মাছ সিঁচি খাওঁ, সেয়েহে সিঁচিব আহিলোঁ। প্ৰথমতে মই সিঁচিম, তাৰপাছত মানুহজনে। বাল্টিং দি পুৰা সিঁচি আছে একেবাৰে। এই জংঘলখিনি গোটেই চাফা কৰিব লাগিব। এনেকুৱা জংঘল চাফা কৰোঁতে শল এটা ওলাইছে, চাওক গাইজ, ইমান ডাঙৰ শল দেখাই আছো আপোনালোকক। এইটো শল দেখিছেনে, ইমান ডাঙৰ। এইটো আৰু এটা শল মাছ। এইটো গৰৈ মাছ, এইটো কাৱৈ মাছ, ইমান ডাঙৰ ধুনীয়াকৈ ওলাই আছে এইফালে। সৰু মাছ নাই ন, ডাঙৰ ডাঙৰ মাছেই পাইছোঁ। আৰু এনেকুৱা জংঘলকেইটা আঁতৰাই মাছ বিচাৰি আছে মানে মাছ ধৰিছে আৰু খেঁচা হৈ গ'ল। এনেকুৱা বোকাত সোমাই থাকে মাছবিলাক, ভালকৈ বিচাৰিলে মাছ পায়। এইটো ডঙা ধুনীয়াকৈ সিঁচা হৈ গ'ল। ইয়াতে কি মাছ পালোঁ দেখুৱাই আছোঁ। ডাঙৰ শোল মাছ এটা পালোঁ, সৰু শোল মাছ এটা পালোঁ, ইফালে কাৱৈ মাছ, চেং মাছ, গৰৈ মাছ, সৰু কেঁকুৰা কেইটামান পাইছোঁ। এইটো আমাৰ পুখুৰী, বাৰিষাৰ দিনত পুৰা পানী ফুল হৈ যায়। পানী ফুল হোৱাৰ বাবে মাছবিলাক ওলাই যায় বাৰিষাৰ দিনত। এইবাৰ মাছ এৰিব পৰাই নাই আমি। মাছ সিঁচি কিমানখিনি পালোঁ আপোনালোকক কৈ দিওঁ বুলি ভাবিলোঁ অকণমান। শোল মাছটো 1 পোৱামান হ'ব, গোটেইখিনি মিলাই 3 পোৱা হ'ব। আজিলৈ ইমানে। নেক্সট ভিডিঅ' ৰেচিপি ভিডিঅ' দেখাম। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে।